हेलो फ्रेंड्स वेलकम बैक टू माय चैनल पुनर एटा नतुन रेसिपि লৈ আপোনালোকৰ মাজলৈ আহিলো দেখিছে জুইত বনোৱা এটা চিকেন ৰেচিপি যেহেতু উৰুকাও আহি আছে উৰুকাৰ দিনটো সকলোৱে বিচাৰে জুইত এসাজ ভালদৰে ৰান্ধি খাবলৈ গতিকে সেইবাবে আপোনালোকৰ বাবে লৈ আহিলো এটা জুইত বনোৱা চিকেন ৰেচিপি বলকচোন ৰেচিপিটো আৰম্ভ কৰো ৰেচিপিটোৰ বাবে অলপ নহৰু আদা আৰু পিয়াজ দুটা জলকীয়া লৈছো তেজপাত আদা নহৰু জলকীয়া পিয়াজখিনি ভালদৰে মিক্সিত পিছিলো বা আপোনালোকে পটাটো পিছিব পাৰে এ পেষ্ট বনাই ললো আলু এটা কাটি লৈছো পিয়াজ এটা আৰু বিলাহী এটা সৰু সৰুকৈ কাটি লৈছো গোটেইখিনি ৰেডি হোৱাৰ পিছতে মছলাখিনি লৈছাও জিৰা ধনিয়া অকমান হালধি আৰু অকমান জলকীয়া গুৰি গোটেইখিনি মই এটা বাটিত লৈ লৈছো ইফালে মাংসখিনিও ভালদৰে ধুই লৈছো গোটেই যোগাৰখিনি হোৱাৰ পিছত কেৰাহীখন জুইত পাতি গৰম হতে মিঠাতেল দিছো মই অকমান আৰু এতিয়া মিঠাতেলখিনিতে তেজপাত দুটা দি পিয়াজখিনিও দি দিছো আৰু ভালদৰে তেজপাতখিনি আৰু পিয়াজখিনি মই 2 পৰা 3 মিনিট ভাজিম পিয়াজখিনি অকমান ৰঙচুৱা পৰাৰ পিছতে যিখিনি পেষ্ট আমি বনাই লৈছিলো আদা নহৰু পিয়াজৰ সেইখিনিও দি দিছো দি পেলাই এইখিনিও ভালদৰে মই ভাজি থাকিম 2 পৰা 3 মিনিট সময় মুঠতে অকমান ৰঙচুৱা হ'লে ভাজিব লাগিব এতিয়া মই মছলাখিনি দি দিছো দি পেলাই মই পুনৰ ভালদৰে লৰাই দিম মছলাখিনি ভালদৰে লৰাই থাকিব লাগিব যাতে লাগি না যায় কেৰাহীত যেহেতু জুইত বনাইছো আৰু মছলাখিনিৰ পৰা অকমান তেল ওলোৱা দেখিলেই আপোনালোকে মাংসখিনিও দি দিব মাংসখিনি দিয়াৰ পিছতে জুইকুৰা একদম কমাই দি ভালদৰে লৰাই থাকিব যাতে মছলাখিনি আৰু মাংসখিনি ভালদৰে মিক্স হৈ যায় প্ৰায় 5 মিনিট মান সময় ভালদৰে এনেদৰে লৰোৱাৰ পিছতে নিমখ দিছো আৰু নিমখ দি মই পুনৰ এইখিনি অকমান 5 মিনিট মান আকৌ ভাজি লম আৰু তাৰ পিছতে মই আলুখিনিও দি দিলো আৰু দিয়াৰ পিছতে দেখিছে মই অকমান জুইকুৰা এতিয়া বহাই দিছো আৰু অকমান সিজিবলৈ দি দিম আৰু এনেদৰে মাংসখিনিৰ পৰা অকমান তেল ওলোৱা দেখা পালে জানিব যে সিজিছে আৰু এতিয়া মই ইয়াতে অকমান উতলাই লোৱা গৰম পানী দি দিছো আৰু এইখিনি পুনৰ মই 10 মিনিট মান জুই বেছিকৈ দি উতলিবলৈ দিম ভালদৰে উতলাৰ পিছতে ধনিয়া পাত দি দিছো কেঁচা ধনিয়া পাত আৰু দি পুনৰ মই এইখিনি আকৌ অকমান সময়ৰ বাবে ৰাখি দিম জুইত আৰু ইয়া দেখিছে আমাৰ মাংসখিনি অলমোষ্ট ৰেডি হৈয়ে গ'ল আৰু আপোনালোকে দেখিছে অতি কম মছলাত সোৱাদ লগাকৈ জুইত মই এই চিকেন ৰেচিপিটো বনালো গতিকে যদিহে ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি নিশ্চয় সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ